নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ কৰ্ণ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেললৈ। আৰু আপোনালোক নতুন এটা ভিডিঅ'লৈ আপোনালোকক আজি স্বাগতম জনাইছোঁ। আৰু আজি মই যাব ওলাইছোঁ ৰামাটি পাহাৰ। আপোনালোকক ৰামাটি পাহাৰ দেখাম আজি। এটা ভিডিঅ' আপোনালোকে চাইছিলে মোৰ দখলা পাহাৰ। আজি ৰামাটি পাহাৰ দেখাম। আমাৰ ঘৰৰ পৰা 3 কিলোমিটাৰ হ'ব আৰু 3.5 কিলোমিটাৰ হ'ব। আৰু এতিয়া আমি তাকে যাই আছোঁ, আপোনালোকক দেখাই থাকিম কি হয় কি নহয়। শেষলৈ ভিডিঅ'টো চাই থাকিব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা বেল আইকনটো দবাই দিয়ক। মই যেতিয়াই নতুন ভিডিঅ' দিওঁ আপোনালোকলৈ কিটিংকৈ নটিফিকেশ্যন যাব। ধুনীয়াকৈ আমি বঢ়িয়াকৈ যাই আছোঁ। যাই এতিয়া পামেগৈ আৰু সেয়া গেটটো পাইছোঁৱে। সেয়া গেট পাম আৰু মানুহ আছে বহুত। সেয়া গেটৰ ভিতৰত সোমাই আহিলোঁ। মানুহ আছে চাইডত। গেটৰ ভিতৰত সোমাই আহি যাই আছোঁ। এইটো শনি মন্দিৰ হয়। শনি মন্দিৰ এইটো ভিতৰত অলপমান যাব লাগে পাহাৰখনলৈ। ঠিক বহুত মানুহ দেখিছোঁ। ঠিক মাৰে পূজা চলি আছে চাগে। মাৰে পূজা নহয় বুলি ভাবিছিলোঁ, বাট মাৰে পূজা হয় চাগে। বহুত মানুহ দেখিছোঁ আগত। মানুহৰ পিছতো মানুহ আহি আছে। নাই গাইজ, মাৰে পূজা চলি আছে। মাৰে পূজা হৈছে মানে ইয়াত। ভবা নাছিলোঁ হ'ব বুলি। প্ৰত্যেক বছৰে হাইবাৰ হ'ব বুলি ভবা নাছিলোঁ আৰু মহামাৰীৰ দিনত। যাই আছোঁ আমি, যাই আছোঁ। গাড়ী ইমান গাড়ী। নাই হৈছে। বলক পূজাই চাওঁ বলক আৰু কি কৰিব। বলক মানুহ বাইক আমাৰ চাইকেল এখনত থৈ দিওঁ আৰু আমি চাইকেল লৈ আহিছোঁ আৰু কি কৰিব। চাইকেলখন থৈ দিওঁ আৰু থৈ কিনে আমিও যাওঁ। অলপচোন ভিতৰলৈ চাওঁ ধুনীয়া একদম সোমাই আহি ওপৰতো মন্দিৰ আছে পাহাৰৰ ওপৰত। এই তলত আৰু ওপৰত হৈ যাম। এই তলৰ মন্দিৰ ইয়াতে প্ৰত্যেকবাৰে হয় মাৰে পূজা। জকি নাচি থাকে আৰু নাচিব ঢোল বজাই আছে। নাচিব এবাৰ নাচে। ৰেষ্ট লৈ কিবা লয় আৰু সেনেকৈ আৰু সেই আৰু এই দোকান এইবিলাক দোকান দিছে। বহুত দোকান ডাঙৰ কৰিছে। মানুহ বহুত আহিছে কিন্তু দেই। মানুহ হৈছে নহয় মানুহ হৈছে আৰু হ'ব চাগে অলপ দেৰিলৈকে আছে। আপোনালোকক দেখাই থাকিম। মানুহ হৈছে দোকানো দিছে। বহুত দোকান দিছে। মিঠাইৰ দোকান, জুৱেলাৰী, বহুত কিবা দোকান দিছে আৰু আপোনালোকক বলক ওপৰলৈ লৈ যাওঁ। ওপৰলৈ আমি যাই থাকিম। ওপৰলৈ ধুনীয়া পৰিৱেশ। বহুত মানুহে ফটো চটো উঠিব বহুত আহে কিন্তু বহুত বাৰে ফটো উঠিব আহে। আৰু ইয়াত ওপৰত উঠি আহি ধুনীয়া গছ পাব। ধুনীয়া একদম গছ তাতে বহি থাকিব। পৰা বতাহ মাৰি থাকিব। আৰু এইটো গছডালৰ কাষতে এইটো গণেশ মন্দিৰ হয়। এইটো গণেশ মন্দিৰ। তাতে সেইটো কি মন্দিৰ নাজানো। সেইটো মহাদেৱ মন্দিৰ চাগে। এইটো গণেশ মন্দিৰ আৰু সেইটো হৈছে হনুমান মন্দিৰ। সেইফালে যাম বলকচোন। হনুমান মন্দিৰৰ ফালে যাম বলক। এইটো গণেশ মন্দিৰটো, এইটো হৈছে হনুমান মন্দিৰটো। যাম বলক যাই থাকিব। এইটো হৈছে হনুমান মন্দিৰ। আৰু এইখিনিত বহুত শ্বুটিং লয়। বহুত গান চান, বহুত কভাৰ ভিডিঅ', বহুত শ্বুটিং লয়। বহুত ফিল্মৰ এইখিনি। আৰু এইফালে এটা মানে জংঘলৰ মাজত মন্দিৰ আছে। বলকচোন জংঘলৰ মাজে যাই আছোঁ। জংঘলৰ মাজে যাই আছোঁ। আৰু মন্দিৰটো মস্ত গন্ধ ওলাইছে। আৰু মন্দিৰটো দেখিছোঁৱে আৰু আপোনালোকক দেখাই আছোঁ বেক কেমেৰা কৰি। একদম কিবা হাগি চাগি থৈ দিছে আৰু গন্ধ। জংঘলৰ মাজত ন মন্দিৰটো, সেইবাবে আপোনালোকে বেক কেমেৰা কৰি দেখাই আছোঁ। এইটোৱে হৈছে মন্দিৰটো জংঘলৰ মাজত আছে। বহুত জংঘলৰ মাজত ভাল লাগিল আহি। পৰিৱেশটো ভাল লাগে।
গাইজ গধূলি হোৱাৰ লগে লগে ইমান মানুহ, আৰু সেইফালে মানুহ আছে, আগফালে পিছফালে ওপৰত দুনিয়াৰ মানুহ গাইজ। তলত চাওক না কিমান মানুহ। এই কৰোণা মহামাৰীৰ দিনত মানুহ চাওক গাইজ, ইমান মানুহ। দোকান চোকান দিছে আৰু আগৰ নিচিনাই হৈ পৰিছে, চব পায় আৰু এতিয়া পুৰা একদম মজা। ইমানকৈ জোৰকৈ নাজানে বাৰু, অকণমান স্পীড কৰি দিয়া হৈছে, ভিডিঅ'টো বহুত দীঘল হৈ যায় ন, অকণমান স্পীড কৰি দিছোঁ আৰু অকণমান। ভাল লাগিছে যাই কিনে, বহুত মানুহ কিন্তু গাইজ, পিছফালে বহুত মানুহ ভিডিঅ' কৰা। গাইজ তামাম মানুহ, তাতে বহুত ভিৰ, তাত নাখালোঁ, ইয়াতে ঠাণ্ডা আৰু চিপছ পেকেট খাই দিলোঁ। খাই কিনে এতিয়া ঘৰত যাই আপোনালোকক লগ পাই আছোঁ। পূজা চাই আহিলোঁ, কেতিয়াবা ভিডিঅ'টো অন কৰিব পাহৰিয়ে গৈছিলোঁ ঘৰত। আহি কিনে আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, যিখিনি আছে চব কৰি দিব গাইজ। আপোনালোকৰ মৰমৰ বহুত প্ৰয়োজন গাইজ, প্লিজ সোনকালে 1K কৰি দিয়ক গাইজ, প্লিজ 1K কৰি দিয়ক সোনকালে, প্লিজ গাইজ। আজিলৈ ইমানেই, আৰু ৰ'ব পূজাত তামাম মানুহ আছে ন গাইজ, তামাম ইমান ৰেচপেক্ট কৰে যিমান যে মানুহ হ'ব। আমাৰ দিনত পূজা নহয় বুলি ভাবিছিলোঁ, মাৰে পূজা যে দিয়ক বাই, আজিলৈ ইমানেই, বাই, লাভ ইউ অল, বাই।